Hello guys, আপোনালোকে চাই আছে আপোনালোকৰ ফেভাৰিট ইউটিউব চেনেল হিটলিষ্ট আছাম। মই হয় আপোনালোকৰ হোষ্ট সুৰজিত শইকীয়া আৰু আজি মই যোনটো টপিকক লৈ আপোনালোকৰ লগত কথা পাতিব বিচাৰিছোঁ সেই টপিকটো হৈছে ফিল্মফেয়াৰ এৱাৰ্ডছ। আপোনালোকে বহুজনে ওলাই আহিলে, বিপুল মাত্ৰাত ওলাই আহিলে সৰুসজাই ষ্টেডিয়ামলৈ। আপোনালোকৰ ফেভাৰিট ষ্টাৰসকলক চাবলৈ আপোনালোকে আহিলে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিলে। কেৱল মাত্ৰ ৰাজ্যই নহয়, নৰ্থ ইষ্টৰ বিভিন্ন ৰাজ্যৰ পৰা আপোনালোকে আহিলে। এতিয়া কণ্ট্ৰভাৰ্চিছো হৈছিলে, মই নকওঁ যে কণ্ট্ৰভাৰ্চি হোৱা নাই, কিন্তু এতিয়া আপোনালোকে বহুজনে জানিব বিচাৰিছে যে হাউ পজিটিভ ৱাজ ফিল্মফেয়াৰ এৱাৰ্ডছ ফৰ আছাম। ইন মাই পাৰ্চনেল অপিনিয়ন আই উড লাভ টু চে ডেট ফিল্মফেয়াৰ এৱাৰ্ডছ ফাংচন যিটো গুৱাহাটীত অনুষ্ঠিত হৈ গ'ল, এৱাৰ্ড চেৰিমনি অনুষ্ঠিত হৈ গ'ল, ইট ইজ ভেৰি পজিটিভ এজ এ ট্ৰেণ্ড ছেটাৰ ফৰ আছাম টুৰিজম। কিয়নো ফিল্মফেয়াৰ এৱাৰ্ডছ ইজ দ্য বিগেষ্ট and the most prestigious and the most celebrated award ceremony in Bollywood. আৰু প্ৰথমবাৰলৈ লাষ্ট 64 years মুম্বাইত অনুষ্ঠিত হৈ আছিলে, আৰু প্ৰথমবাৰলৈ মুম্বাইৰ বাহিৰত কোনোবা এখন ৰাজ্যত অনুষ্ঠিত হ'ল। আৰু কোনখন ৰাজ্যত অনুষ্ঠিত হ'ল? আমাৰ ৰাজ্য অসমত অনুষ্ঠিত হ'ল, গুৱাহাটীত অনুষ্ঠিত হ'ল। ডেটছ ৱাই উই আৰ ভেৰি 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 লাকি যে ফিল্মফেয়াৰ এৱাৰ্ডছ আমাৰ ৰাজ্যত অনুষ্ঠিত হ'ল। আৰু বাৰু মই এটা পইণ্ট চাগে আপোনালোকে এতিয়া ক'বলৈ বিচাৰিছে, আপোনালোকে বহুতৰ মনত আহি আছে যে প্ৰিয়ংকা চোপ্ৰা দুবছৰ আগতে অসম টুৰিজমৰ ব্ৰেণ্ড এম্বেচেডৰ হৈছিলে, তেতিয়াও 10 কোটিমান টকা খৰচ হৈছিলে, কিন্তু ইমান এটা পজিটিভ ইম্পেক্ট নাপালে অসম টুৰিজমে। ইভেন আই এগ্ৰি, সেইটো ইমান এটা ভাল ষ্ট্ৰেটেজি আছিল বুলি ময়ো নাভাবোঁ। কিন্তু এইবাৰ যিটো মানে কাৰ আই ডণ্ট ন' এইটো ব্ৰেইনটো কাৰ আছিলে আছাম টুৰিজমৰ, হয় কাৰ ব্ৰেইন আছিলে, জয়ন্ত মল্ল বৰুৱাৰ নে চন্দন ব্ৰহ্মৰ আছিলে নে অন্যান্য কোনো লোকৰ আছিলে, কিন্তু বাট দিছ ইজ এ মাষ্টাৰ ষ্ট্ৰক বাই আছাম টুৰিজম। কিয়নো এনেকুৱা এটা এৱাৰ্ড চেৰিমনি তেওঁলোকে অসমলৈ লৈ আহিলে। আমি গালি পাৰি লাভ নাই যে কিয় অসমত এনেকুৱা দুৰ্যোগৰ সময়ত আনিছে। ইনফেক্ট আমাৰ নৰ্থ ইষ্টক কি বুলি জানে, বাহিৰত জংগল বুলি জানে, মেইন ষ্ট্ৰীম ইণ্ডিয়াৰ পৰা কাট অফ বুলি জানে, চিকেন নেক বুলি জানে। এতিয়া ইমান ডাঙৰ বলিউড এৱাৰ্ড চেৰিমনি এটা অসমৰ যিটো অসম পৰ্যটনৰ যিটো চলিত বৰ্ষৰ 300 কোটি টকা অসম পৰ্যটনৰ বাবে ধাৰ্য কৰি দিয়া হৈছিলে, তাৰে 30 কোটি টকা আছাম টুৰিজমে ফিল্মফেয়াৰ এৱাৰ্ডছৰ বাবে দিলে, তেওঁলোকক কনভিন্স কৰিলে, তেওঁলোকক অসমলৈ আনিলে। আৰু আনাৰ পাছত কি হৈছে, এতিয়া ফিল্মফেয়াৰ এৱাৰ্ডছ অনুষ্ঠিত হৈ গ'ল। চ' মেনি বিগ বলিউড ষ্টাৰ্ছ ফ্ৰম ভিকি কৌশল, আলিয়া ভাট, অনন্যা পাণ্ডে, কৰণ জোহৰ, কাৰ্তিক আৰ্যন, ইভেন ৰণবীৰ সিং আৰু বহু লোক আহিছিলে, ৰণবীৰ শ্বৰীহঁত আহিছিলে। তেওঁলোক আহিলে অসমত, তেওঁলোকে ফিল্মফেয়াৰ প্ৰমোট কৰিলে, অসমৰ লোকে দেখা পালে। আৰু কেৱল এয়াই নে, বিগত 2-3 মাহ ধৰি আপোনালোকে যি প্ৰমোশ্যনছ দেখা পাইছে, যিসকল লোকে কলকাতা এয়াৰপৰ্ট ভিজিট কৰিছে, তাত দেখা পাইছে ডাঙৰ হোৰ্ডিংছ লগা আছে, ষ্টেণ্ডাৰ্ডছ লগা আছে। ইনফেক্ট মষ্ট অফ দ্য এয়াৰপৰ্টছ ইন ইণ্ডিয়া, কেইবাখনো এয়াৰপৰ্টত ফিল্মফেয়াৰৰ মাৰ্কেটিং ষ্ট্ৰেটেজি কৰা হৈছে। ইনফেক্ট ডেটছ এ বিগ বুষ্ট। এইটো এটা এনেকুৱা এটা মাৰ্কেটিং কৰা হৈছে। আৰু যেতিয়া নেশ্যনেল টেলিভিশ্যনত যেতিয়া যাব, ইমান অকল 30গৰাকী ইমান অকল যেতিয়া বলিউড ষ্টাৰ্ছে যেতিয়া মাত মাতিব, অসমৰ হৈ যেতিয়া মাত মাতিব, যেতিয়া দেখা পাইছে যে উই আৰ ইন আছাম, উই আৰ ইন গুৱাহাটী, যেতিয়া তেওঁলোকে কৈছে, ইতিমধ্যে কালি ক'লে তেওঁলোকে, অসমৰ CM সৰ্বানন্দ সোণোৱাল, হি ৱাজ ইন দ্য ষ্টেজ, আছাম টুৰিজমৰ লগ প্ৰমোট হৈছে, অসমৰ টুৰিজম। ডেট মিনছ এতিয়া পাব্লিকে গম পাব, অল অভাৰ ইণ্ডিয়াত গম পাব যে আছাম ইজ নট এ জংগল, আছাম ইজ ফ্ৰী ফৰ টুৰিষ্ট। চ' ডেট মিনছ ডেট উই আৰ ভেৰি 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 লাকি ডেট আছাম টুৰিজম তেওঁলোকে এটা মাষ্টাৰ ষ্ট্ৰক কৰিলে। আৰু তেওঁলোকে এনেদৰে ইমান ডাঙৰ এটা এৱাৰ্ড চেৰিমনি আমাৰ বাবে তেওঁলোকে আনিলে। চ' ডেটছ ৱাই বিফৰ ক্ৰিটিচাইজিং দেম উই মাষ্ট বি থেংকফুল টু দেম ডেট যিটো বেলেগ ৰাজ্যৰ লোকসকলে ভাবি থাকে যে আমাৰ ষ্টেটত কিবা এটা হওক আৰু কোনোবা ষ্টাৰ হওক, আৰু অসম টুৰিজমে আছাম টুৰিজম, অসম পৰ্যটনে ইমান অকল বলিউড ষ্টাৰক তেওঁলোকে অসমলৈ লৈ আনিলে, আমাক চোৱাৰ আমি যাতে দেখা পাওঁ সেয়া সুবিধাকণ কৰিলে। ডেটছ ৱাই হেডছ অফ আছাম টুৰিজম, ইউ গাইজ হেভ ডান এ গ্ৰেট জব। আৰু আশা কৰোঁ যাতে আপোনালোকে এনেদৰে টুৰিজম ইণ্ডাষ্ট্ৰী যিটো আছে, আমাৰ অসমৰ যিটো টুৰিজম ইণ্ডাষ্ট্ৰী, তাৰ এনেদৰে আপোনালোকে বিকাশ কৰি থাকক আৰু এনেদৰে আগুৱাই যাওক। অসম পৰ্যটনৰ যাতে নাম হওক, মই তাকেই বিচাৰিছোঁ। আৰু কি ক'ম, ইফ ইউ লাইক দিছ ভিডিঅ' ছাবস্ক্ৰাইব আৰু কি কয়, প্ৰেছ দ্য বেল আইকন ইন ইউৰ ফেভৰেট চেনেল হিটলিষ্ট আছাম। থেংক ইউ, বাই বাই।